নমস্কাৰ বন্ধুসকল, মই বিচিত্ৰ বসুন্ধৰা চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। মই মানে আপোনাৰ লগত এটা বস্তু দেখুৱাব বিচাৰিছোঁ। মই ফ্ল'ৰখন ভঙাত আজি মানে কেইদিনমান আগত ঢালাই দি দিলোঁ আৰু কিছুমান জেগা মই উঠাই দিছোঁ, হাঠিৰে মাৰি বৰ উঠাই দিছোঁ। ইয়াতো অকণমান আছে, এইটো মাৰি দিলোঁ আৰু সেইফালে ভালকৈ ভাঙি আকৌ ঢালাই মাৰি দিব লাগিব। ইয়াতে এইখিনি অলপ ভাঙা আছিল, ঢালাই দিলোঁ আৰু এইটো ৰুমতো ঢালাই দি দিলোঁ। এইটো ৰুমত হৈ গৈছে। এইখিনি মই জেগাখিনি উঠাই দিছোঁ মাৰি কিনে, এইখিনি জেগা উঠাই মাৰি এতিয়া গাহৰি পিচলি নাখায় ঢালাই দিয়াৰ বাবে। আৰু এইটো এমাহ 28 দিন হৈছে প্ৰেগনেণ্ট হোৱা, ধুনীয়া হৈছে। আৰু বন্ধুসকল, মই বৰ্ষা কলটো মই ইউজ কৰি আছোঁ, ভিটামিন ভালে হয়। আৰু এইটো ফেৰলি, এইটো ভালে পাইছোঁ। আৰু নিমখ অকণমান মিলাই দিওঁ দানাবোৰত। এইখিনি আৰু এনেকৈ বন্ধুসকল, এয়া চাই লওক মোৰ দানাটো। এইটো হৈছে জুগুলি, ইয়াতে জুগুলি থৈ দিছোঁ। আৰু এইটো টুগুৰা আৰু এইটো গডৰেজ ফিট। আৰু ইয়াতে আছে চাউল আছে, মই চাউল আনি থৈ দিছোঁ, মাজে মাজে সিজাই দিওঁ। আৰু এইটো জুগুলি আনি থৈ দিয়া আছে। মই এইটো গডৰেজ ফিটটো তাৰমানে এটা টাইমে দিওঁ, ড্ৰাই হিচাপত দিওঁ, দুপৰীয়া নহ'লে বা গধূলি যিকোনো এটা টাইমত ড্ৰাই ফিট দি দিওঁ। আৰু বাকী এইটো মিক্স কৰি দিওঁ, জুগুলি আৰু টুকুৰা এইবোৰ। আৰু কেতিয়াবা জুগুলি নাপালে মানে চাউলখিনি সিজাই দিওঁ। মই এনেকৈ গাহৰিবোৰক দি আছোঁ আৰু গ্ৰ'থটো খুব ভালে পাইছোঁ। মানে এইটো গডৰেজ ফিটটো মানে জুগুলিৰ লগত মিক্স কৰি দিলে অলপ ভালকৈ খাব নোখোজে দানাটো, সেইকাৰণে মই ড্ৰাই ফিট দি আছোঁ। সেনেকৈ মিক্স কৰি দি আছোঁ, আপোনালোকে এনেকৈ দিব পাৰে, ৰিজাল্টটো ভালে পাব। চব বন্ধুসকল, মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।